মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি গ্ৰুপ ভাৰ্ব আকৌ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মেক আউট বুজি পোৱা। দ্য বয় কুড নট মেক আউট হোৱাট দ্য টিচাৰ ছেইড। শিক্ষকে কি কৈছিল ল'ৰাজনে বুজি পোৱা নাছিল। মেক অভাৰ হস্তান্তৰ কৰা। মিষ্টাৰ বৰুৱা মেড অভাৰ অল হিজ প্ৰপাৰ্টি টু হিজ ছান। শ্ৰীযুত বৰুৱাই তাৰ গোটেই সম্পত্তিখিনি তাৰ ল'ৰালৈ হস্তান্তৰ কৰিছিল। মেক আফটাৰ পিছে পিছে যোৱা। দ্য পুলিচ মেড আফটাৰ দ্য থিফ। পুলিচে চোৰটোৰ পিছে পিছে গৈছিল। পাছ এৱে মানে মৰি যোৱা। দ্য অল্ড মেন পাছড এৱে লাষ্ট নাইট। বুঢ়া মানুহজনে যোৱা ৰাতি মৃত্যুবৰণ কৰিছিল। প্লে অন বাদ্যযন্ত্ৰ বজোৱা। দ্য বয় লাইকছ টু প্লে অন এ ফ্লুট। ল'ৰাজনে বাঁহী বজাবলৈ ভাল পায়। পুট অন পৰিধান কৰা। হি পুট অন এ নিউ ড্ৰেছ। তেওঁ এটা নতুন ড্ৰেছ পিন্ধিছিল। পুট আউট নুমুওৱা। দি ফায়াৰমেন পুট আউট দ্য ফায়াৰ বিফৰ ইট স্প্ৰেড। জুই নুমুওৱা মানুহবোৰে জুই বিয়পি পৰাৰ আগতে নুমুৱাইছিল। পুট আপ উইথ সহ্য কৰা। শ্বি কুড নট পুট আপ উইথ ছাচ এন ইনচাল্ট। তাই এনেকুৱা ধৰণৰ অপমান সহ্য কৰিব পৰা নাছিল। পুট আপ এট অৱস্থান কৰা। দি ক্ৰিকেট টীম পুট আপ এট দ্য ব্ৰহ্মপুত্ৰ হোটেল। ক্ৰিকেটৰ দলটোৱে ব্ৰহ্মপুত্ৰ হোটেলত অৱস্থান কৰিছিল। পুট ডাউন দমন কৰা। দি গভৰ্ণমেণ্ট পুট ডাউন দ্য ৰিবেলিয়ন উইথ এ ফাৰ্ম হেণ্ড। চৰকাৰে বিদ্ৰোহীসকলক কঠোৰ হাতেৰে দমন কৰিছিল।